ছাত্ৰ ছাত্ৰীসকল আজি আমি ক্লাছ 8ৰ ইংলিছৰ লেসন 3 এক্সপ্লোৰ ইণ্ডিয়া কুইজ টাইম পাৰ্ট 3 অসমীয়া আৰু ইংৰাজীত আলোচনা কৰিম। আমি পাৰ্ট 3 আলোচনা কৰাৰ আগতে কি কিনো ইয়াত দিছে চাওকচোন। প্ৰথম দিছে লুক এট দ্য পিকচাৰ বিলো, মানে আমি পাৰ্ট 3 পঢ়াৰ আগতে সকলোকে এই ছবিখনলৈ মন কৰিবলৈ দিছে, অৰ্থাৎ ছবিখনে কি বুজাইছে বা ছবিখনৰ দ্বাৰা মনলৈ কেনেকুৱা চিন্তা আহিব পাৰে কি বুজাইছে। প্ৰথম দিছে হোৱাট ইজ হেপেনিং, অৰ্থাৎ এই ছবিখন চাই তোমালোকে কি বুজি পাইছা। হু আৰ দ্য পিপুল ডেট ইউ চি দেয়াৰ, ইয়াত থকা ব্যক্তিসকল কোন, ছাত্ৰ ছাত্ৰীসকল কোন বা এই দুগৰাকী মহিলা কোন বা এই ব্যক্তিজন কোন। হোৱাট ডু দ্য লেটাৰ্ছ ABCDE ষ্টেণ্ড ফৰ, অৰ্থাৎ ইয়াত যে আমাৰ ইংৰাজী আখৰ এলফাবেটকেইটা আছে বা বৰ্ণমালাকেইটা আছে ABCDE, সেইকেইটা কি বুজাইছে বা কিয় আছে। হোৱাট কাইণ্ড অফ ইনফৰ্মেশ্যন উইল বি পুট আপ অন দ্য স্ক'ৰবোৰ্ড, আমাৰ ইয়াত যিখন স্ক'ৰবোৰ্ড আঁৰি থোৱা আছে, পুট আপ মিনছ হৈছে ওলোমাই ৰখা বা আঁৰি থোৱা, সেই স্ক'ৰবোৰ্ডখনে কি বুজাইছে। হোৱাট ইজ দ্য জেণ্টলমেন উইথ এ শ্বীট অফ পেপাৰ ইন হিজ হেণ্ড ডুইং, হোৱাট ইজ দ্য জেণ্টলমেন, অৰ্থাৎ এই ভদ্ৰৰ ব্যক্তিজনে উইথ এ শ্বীট অফ পেপাৰ, এই পেপাৰ শ্বীটখন যে লৈ আছে সেইখনে কি বুজাইছে। এজ ইউ মি হেভ গেছ, তোমালোকে গেছ কৰিব পাৰিছানে, মানে চিন্তা কৰিব পাৰিছানে। দিছ ইজ এ পিকচাৰ অফ এ কুইজ শ্ব', এই যে গোটেই ছবিখন দেখিছা এইখন আমাৰ এটা কুইজ প্ৰগ্ৰামৰ কুইজ শ্ব'ৰ পিকচাৰ। ইন পেয়াৰ্ছ টেল ইটছ আদাৰ হোৱাট হেপেন ইন এ কুইজ কম্পিটিশ্যন, মানে দেন ৰিড মোৰ এবাউট দ্য কুইজ ইন দ্য লেচন বিলো, অৰ্থাৎ এখন কুইজ কম্পিটিশ্যননো কি বা কুইজ কি, কুইজ পৰিচালনা কৰিবলৈ কি থাকে বা এখন কুইজ কিদৰে পৰিচালনা কৰা হয়, কি কি নীতি নিয়ম থাকে, কোনে পৰিচালনা কৰে আৰু কিমান নম্বৰ দিয়া হয় প্ৰত্যেকটো কুইজত, সেই বিষয়ে আমি এই পাঠটিত আজি আলোচনা কৰিম। তেনেহ'লে আহাচোন আমি পাঠটি পঢ়িবলৈ আগবাঢ়ি যাওঁ। A quiz is a form of game or competition. কুইজ হৈছে ফৰ্ম অফ গেম অৰ কম্পিটিশ্যন, গেম বা বিভিন্ন খেল বা প্ৰতিযোগিতা। ইন হুইচ চাম ওৱান টেষ্ট ইয়'ৰ নলেজ, ইন হুইচ চাম ওৱান, অৰ্থাৎ তোমাক চাম ওৱান টেষ্ট ইয়'ৰ নলেজ বাই আস্কিং কুৱেশ্যন, অৰ্থাৎ কুইজৰ জৰিয়তে আমাৰ নলেজ অৰ্থ জ্ঞান, টেষ্ট মানে পৰীক্ষা, আস্কিং কুৱেশ্যন প্ৰশ্ন সুধি আমাৰ জ্ঞানৰ পৰীক্ষা ল'ব পাৰে। ইট ইজ এ টেষ্ট অফ নলেজ বিটুইন ইণ্ডিভিজুৱেল অৰ টিমছ এজ এ ফৰ্ম অফ এণ্টাৰটেইনমেণ্ট। ইট ইজ এ টেষ্ট অফ নলেজ, ই হৈছে এক জ্ঞানৰ পৰীক্ষা, বিটুইন ইণ্ডিভিজুৱেল অৰ টিমছ, অৰ্থাৎ একক বা দলীয়ভাৱে, এজ এ ফৰ্ম অফ এণ্টাৰটেইনমেণ্ট, যিটো মানে আনন্দদায়ক কাৰ্যৰ বাবে, অৰ্থাৎ ইয়াত কোনো কুইজটো কোনো লেটছ ৰিড এবাউট এ কুইজ প্ৰগ্ৰাম ইন হুইচ 5 স্কুল টিমছ আৰ টকিং পাৰ্ট, অৰ্থাৎ যি 5টা দলে আজি এই কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে সেই বিষয়ে আমি এই পাঠটোত পঢ়িবলৈ পাম। ছাত্ৰ ছাত্ৰীসকল, যদি আমি এই পাঠটি সম্পূৰ্ণকৈ বুজি পাওঁ বা অধ্যয়ন কৰোঁ, তেতিয়া আমি কুইজ কি বা এটা কুইজ প্ৰতিযোগিতা কিদৰে পৰিচালনা কৰা হয়, কেনেদৰে প্ৰতিযোগীসকলে কুইজ কম্পিটিশ্যনত অংশগ্ৰহণ কৰে, সেই সকলোবোৰ কথা গম পাব পাৰোঁ। হোষ্ট মানে হৈছে আয়োজক, অৰ্থাৎ যিকোনো এটা অনুষ্ঠান যিগৰাকী ব্যক্তিয়ে আয়োজন কৰে তেখেতক হোষ্ট বুলি কোৱা হয়। গুড মৰ্ণিং এভৰিবডি, অৰ্থাৎ হোষ্টে সকলোকে পুৱা সম্ভাষণ জনাইছে। আই এম অঞ্জলি দাস, মই অঞ্জলি দাস।
I am an assistant teacher of this school. মই এইখন বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী and you host today আৰু মই হৈছোঁ আজি কুইজ প্ৰতিযোগিতাৰ আয়োজক A very warm welcome to this state level school quiz competition আৰু A very warm welcome অৰ্থাৎ সকলোকে মই উষ্ম আদৰণি জনাইছোঁ আজি আমাৰ বিদ্যালয়ত হোৱা ষ্টেট লেভেল অৰ্থাৎ ৰাজ্যিক পৰ্যায়ৰ স্কুল কুইজ কম্পিটিশ্যন অৰ্থাৎ ৰাজ্যিক পৰ্যায়ত হ'বলগীয়া বিদ্যালয় কুইজ কম্পিটিশ্যনলৈ সকলোকে মই উষ্ম আদৰণি জনাইছোঁ Our contestants have come from all over the state. আজি আমাৰ কুইজ প্ৰতিযোগিতালৈ ৰাজ্যৰ সকলো অঞ্চল অৰ্থাৎ অল অভাৰ সকলো জেগাৰ পৰাই প্ৰতিযোগী আহিছে 5 school teams from the 5 zones of the state 5 school teams অৰ্থাৎ পাঁচখন বিদ্যালয়ৰ পৰা টিম আহিছে from the 5 zone অৰ্থাৎ এই কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আমাৰ ৰাজ্যখনক 5টা জোনত ভাগ কৰিছে আৰু প্ৰত্যেকটো জোন বা অঞ্চলৰ পৰাই মণ্ডলৰ পৰাই একোটা দল এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে সিলেক্ট কৰি আজি এই কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সুযোগ পাইছে উইথ 2 মেম্বাৰ ইন ইচ টিম অৰ্থাৎ প্ৰত্যেকটো দলতে 2 মেম্বাৰ দুজনকৈ সদস্য আছে হেভ ৰিচ দিছ সিলেকশ্যন পিচ আৰু নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজে নিৰ্বাচন হৈ আজি এই কুইজ প্ৰতিযোগিতাত পাৰ্টিচিপেট কৰাৰ সুযোগ লাভ কৰিছে Only one school team from this will be selected to represent Assam in the National School Quiz Competition to be held in New Delhi next month. অৰ্থাৎ ইয়াৰ পাছৰ মাহত দিল্লীত হ'বলগীয়া নেশ্যনেল কুইজ কম্পিটিশ্যন অৰ্থাৎ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কুইজ কম্পিটিশ্যনলৈ আজি কুইজ কম্পিটিশ্যনৰ পৰা যিকোনো এটা দল সিলেক্টেড বা নিৰ্বাচন কৰা হ'ব We have with us today the renowned quiz master of the state Mr. P.K. Bua who has consented the conduct the quiz আৰু আজি আমাৰ কুইজ প্ৰতিযোগিতাখনক কোনে পৰিচালনা কৰিব ৰাজ্য ৰিনোন অৰ্থাৎ বিখ্যাত বা জনা শুনা সকলোৱে জনা কুইজ মাষ্টাৰ মিষ্টাৰ P.K. Bua let us welcome Bua sir with a big round of applause অৰ্থাৎ let us মানে সকলোৱে ওয়েলকাম সকলোৱে বৰুৱা ছাৰক এটা হাততালিয়ে সম্ভাষণ জনাই বা হাততালিয়ে আদৰণি জনোৱা থেংক ইউ ধন্যবাদ টিমছ মে আই নো ৰিকুৱেষ্ট ই টু ইন্ট্ৰডিউচ ইউৰছেল্ফ যিজন কুইজ মাষ্টাৰ তেখেতে কৈছে টিমছ অৰ্থাৎ সকলো দললৈ ৰিকুৱেষ্ট অনুৰোধ কৰিছে সকলোৱে নিজৰ পৰিচয় দিবলৈ টিম এ প্ৰথম টিম এ কৈছে এ মেম্বাৰ অৰ্থাৎ টিম এ পৰা এজন সদস্য কৈছে হেল্ল' এভৰিবডি এণ্ড গুড মৰ্ণিং হেল্ল' অৰ্থাৎ সকলোকে হেল্ল' কৈছে আৰু পুৱা সম্ভাষণ জনাইছে আই এম অৰ্ণৱ গোহাঁই এণ্ড দিছ ইজ মাই পাৰ্টনাৰ দীপালী চেত্ৰী মই হৈছোঁ অৰ্ণৱ গোহাঁই আৰু এও হৈছে মোৰ পাৰ্টনাৰ অৰ্থাৎ মোৰ সহযোগী দীপালী চেত্ৰী উই আৰ ৰিপ্ৰেজেণ্টিং দ্য ইষ্ট জোন অৰ্থাৎ মই প্ৰথমতে কৈছোঁ যে অসমৰ পৰা 5টা জোনক ভাগ কৰি লৈছে আৰু 5টা জোনৰ পৰা একোটাকো দল নিৰ্বাচন কৰা আছে ইয়াত প্ৰথমটো হৈছে যে উই আৰ ৰিপ্ৰেজেণ্টিং দ্য ইষ্ট জোন অৰ্থাৎ যিটো আমাৰ পূব মণ্ডলৰ পৰা উই আৰ অৰ্থাৎ আমি পূব মণ্ডলক প্ৰতিনিধিত্ব কৰিছোঁ এণ্ড উই আৰ ফ্ৰম চিআৰ স্কুল তিনিচুকীয়া আৰু আমি হৈছোঁ আমি চিআৰ স্কুলৰ পৰা আহিছোঁ যিখন তিনিচুকীয়া জিলাত আছে টিম বিৰ পৰা এজন মেম্বাৰে কৈছে গুড মৰ্ণিং এভৰিবডি উই আৰ ৰেহেনা চুলতানা এণ্ড পাহি দাস ফ্ৰম তেজপুৰ একাডেমি আমি হৈছোঁ ৰেহেনা চুলতানা আৰু পাহি দাস ফ্ৰম তেজপুৰ একাডেমি আমি তেজপুৰ একাডেমিৰ পৰা আহিছোঁ শোণিতপুৰ যিখন শোণিতপুৰ জিলাত আছে উই ৰিপ্ৰেজেণ্ট দ্য নৰ্থ জোন আৰু তেওঁলোকে নৰ্থ মানে উত্তৰ জোন মানে উত্তৰ মণ্ডলক প্ৰতিনিধিত্ব কৰিছে
টিম চি পৰা এজন মেম্বাৰে কৈছে গুড মৰ্ণিং মাই নেম ইজ হিমানী মজুমদাৰ এণ্ড মাই ফ্ৰেণ্ড নেম ইজ সমীৰণ ঘোষ মোৰ নাম হিমানী মজুমদাৰ আৰু মোৰ বন্ধুৰ নাম হৈছে সমীৰণ ঘোষ উই হেভ ফ্ৰম দিছপুৰ এইচ এছ স্কুল আমি দিছপুৰ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা আহিছোঁ কামৰূপ মেট্ৰ' অৰ্থাৎ যিখন কামৰূপ মেট্ৰ'ত আছে আউচ ইজ দ্য চেণ্ট্ৰেল জোন আমি হৈছোঁ চেণ্ট্ৰেল জোনক প্ৰতিনিধিত্ব কৰিছোঁ টিম ডি পৰা এজন মেম্বাৰে কৈছে হেল্ল' এভৰিৱান এণ্ড গুড মৰ্ণিং আই এম নৰ্মিতা সিনহা এণ্ড মাই পাৰ্টনাৰ্ছ ইজ ৰীতা দলে মই হৈছোঁ নৰ্মিতা সিনহা আৰু মোৰ পাৰ্টনাৰ হৈছে ৰীতা দলে দ্য নেম অফ আৱাৰ স্কুল ইজ আৰ কে এম স্কুল কাছাৰ আৰু আমাৰ বিদ্যালয়ৰ নাম হৈছে আৰ কে এম স্কুল কাছাৰ অৰ্থাৎ যিখন কাছাৰ জিলাত আছে উই আৰ ৰিপ্ৰেজেণ্টিং দ্য চাউথ জোন আৰু আমি চাউথ জোন অৰ্থাৎ দক্ষিণ মণ্ডলক প্ৰতিনিধিত্ব কৰিছোঁ টিম এ মেম্বাৰ গুড মৰ্ণিং মাই নেম ইজ হজৰত আলী মোৰ নাম হৈছে হজৰত আলী মাই পাৰ্টনাৰ্ছ নেম ইজ ৰাজেন কলিতা আৰু মোৰ পাৰ্টনাৰ মানে সহযোগী নাম হৈছে ৰাজেন কলিতা উই আৰ ফ্ৰম গভ এছ এছ স্কুল বৰপেটা আৰু আমি চৰকাৰী হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা আহিছোঁ যিখন বৰপেটা জিলাত আছে ৰিপ্ৰেজেণ্টিং দ্য ৱেষ্ট জোন থেংক ইউ আৰু আমি ৱেষ্ট মানে দক্ষিণ জোন মানে মণ্ডল দক্ষিণ মণ্ডলক প্ৰতিনিধিত্ব কৰিছোঁ থেংক ইউ মানে ধন্যবাদ হোষ্ট আয়োজক থেংক ইউ অল সকলোলৈ ধন্যবাদ অল দ্য বেষ্ট ফৰ দ্য কুইজ আৰু সকলোকে কুইজৰ বাবে অল দ্য বেষ্ট দিয়া হৈছে নাও লেট মি ইণ্ট্ৰডিউচ আৱাৰ স্ক'ৰ টুডে নাও এতিয়া এতিয়া মই চিনাকি কৰিবলৈ আহিছোঁ আৱাৰ স্ক'ৰ মানে গণক যিয়ে মানে কুইজৰ নম্বৰবোৰ স্ক'ৰ বৰ্ডত মানে লিখা কৰি বা স্ক'ৰ বৰ্ডত লিখি যাব চি ইজ অৰ্পণা তাই হৈছে অৰ্পণা এক ক্লাছ 12 ষ্টুডেণ্ট আৰু তেওঁ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী অফ দ্য অৰ্গেনাইজিং স্কুল আৰু সেই ছোৱালীগৰাকী ছোৱালীগৰাকী আছে যিখন স্কুলত কুইজ কম্পিটিশ্যনটো আয়োজন কৰা আছে সেইখন বিদ্যালয়ৰ ছাত্ৰী লেটছ টাইম নাও ফৰ দ্য ৰিয়েল একশ্যন এতিয়া সময় হ'ল ৰিয়েল একশ্যন মানে কুইজলৈ আগবাঢ়ি যোৱা অভাৰ টু আৱাৰ ৰেছপেক্টেড কুইজ মাষ্টাৰ ছাৰ আৰু আমাৰ সন্মানীয় কুইজ মাষ্টাৰ ছাৰক লৈ আমি সকলো এতিয়া কুইজৰ কাৰণে আগবাঢ়ি আহোঁ